নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া নৱবৰ্ষ আহি পালেহি। গছ লতা তৰু তৃণ সকলোৱে নতুন ৰূপত সাজি কাচি আহিছে আৰু এই নতুনত্বৰ মাজতেই এই চেনেলটোকো নতুন ৰূপত গঢ়ি তুলিবলৈ এক প্ৰয়াস কৰিম বুলি আশা কৰিছোঁ। তেনেহ'লে চাওঁ আহক এই নতুন প্ৰয়াস কি হ'ব, কেনেকৈ আগবাঢ়িব এই চেনেলটো, ক'ৰ পৰা আহিল এই অনুপ্ৰেৰণা সকলোবোৰ। এই নতুন প্ৰয়াসৰ আৰম্ভণিতে পুৰণি ভিডিঅ'সমূহৰ অধিকাংশই এতিয়া চেনেলটোৰ পৰা আঁতৰাই দিয়া হৈছে আৰু লগতে নতুনকৈ ইয়াৰ চেনেলটোৰ বৰ্ণনা বক্সত বৰ্ণনা সংলগ্ন কৰা হৈছে। প্ৰথমে এই বৰ্ণনাটো শুনি লওঁ। পোনতে এতিয়ালৈকে চেনেলটোলৈ সঁহাৰি জনোৱা প্ৰতিজন বন্ধু বান্ধৱী আৰু দাদা বাইদেউ আৰু জ্যেষ্ঠজনলৈ অশেষ ধন্যবাদ। 24 জানুৱাৰী 2018 ইংৰাজী তাৰিখত গঠন হোৱা এই ইউটিউব চেনেলটোৰ বাবে 12 এপ্ৰিল 2020 ইংৰাজী তাৰিখৰ ৰাতি প্ৰায় 9 বজাত এই বৰ্ণনাটো লিপিবদ্ধ কৰা হয়। এতিয়ালৈকে চেনেলটোত অথবা মাধ্যমটোত ভ্ৰমণমূলক কবিতা আৰু কিছুমান ধেমেলীয়া ভিডিঅ' আগবঢ়োৱা হৈছিল। যদিও এতিয়াৰ পৰা আৰু ভৱিষ্যতে এই চেনেলটোত অসমৰ পৰা আৰম্ভ কৰি বিশ্বৰ পাৰিৱেশিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু আত্মকেন্দ্ৰিক বিষয়সমূহৰ ওপৰত এজন সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ অসমৰ ল'ৰাৰ মানসিক, শাৰীৰিক আৰু যুক্তিৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হ'ব। ভৱিষ্যতে উক্ত কাৰ্যত হ'ব লগা ভুলৰ প্ৰতি সমূহ দৰ্শকৰ ওচৰত আজিয়েই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু অভিজ্ঞ, জ্ঞানী আৰু সমবয়সীয়া বন্ধু বান্ধৱীৰ পৰা সদায় উপদেশমূলক আৰু প্ৰেৰণাদায়ক মতামত সকলো সময়তে পাম বুলি আশা ৰাখিছোঁ। এই মাধ্যমটো অথবা চেনেলটোৰ উদ্দেশ্য কি হ'ব? আজি 2020 চনত অসমৰ সৰু চহৰ এখনৰ সাধাৰণ ল'ৰা এজনে পৃথিৱীখনক কি দৃষ্টিৰে চাই, কি সলনি কৰিব বিচাৰে, কি পাব বিচাৰে, কি দিব বিচাৰে আৰু কিহে তাক মুগ্ধ কৰে, সেয়া আজিৰ বিশ্বৰ ইণ্টাৰনেটৰ যুগত ইউটিউবৰ কোনোবা এটা চুকত সংৰক্ষণ কৰাৰ লগতে বৃহৎ পৃথিৱীখনৰ সামান্য এটা অংশৰ আগত সময়ে সময়ে দাঙি ধৰাৰ হ'ব এই মাধ্যমটোৰ উদ্দেশ্য। মাধ্যমটোৰ লক্ষ্য এখন সৰু ঠাইৰ আঞ্চলিক ভাষাৰে দৃষ্টিভংগী দাঙি ধৰি পৃথিৱীখনৰ এটা বৃহৎ অংশ নহ'লেও সামান্য কণৰ ভালৰ বাবে থিয় হ'ব পৰাটোৱে এই মাধ্যমটোৰ লক্ষ্য হ'ব। অৰ্থাৎ এই চেনেলটোত আগলৈ বিভিন্ন বিষয়ৰ আলোচনাত্মক ভিডিঅ'হে আগবঢ়োৱা হ'ব। নাজানো এই চিন্তাবোৰৰ কিবা প্ৰয়োজন আছেনে, সমাজে এইবোৰ গ্ৰহণ কৰিবনে নকৰে, কিন্তু ইয়াক সংৰক্ষণ কৰি 2020 চনত এজন সাধাৰণ ল'ৰাই কি ভাবিছিল সেয়াহে। এতিয়া কথা হ'ল, এই মোৰ চিন্তাবোৰ সাঁচি ৰাখিবলৈ মোৰ মনত অনুপ্ৰেৰণা ক'ৰ পৰা আহিল? এই চিন্তাবোৰ সাঁচি ৰাখিবলৈ সেই 13 বছৰীয়া ছোৱালীজনীৰ পৰা অনুপ্ৰেৰণা পোৱা যায়। তাইও চাগে নাজানিছিল সেই কঠোৰ বাস্তৱবোৰ দিনলিপিৰ পৃষ্ঠাত লিখি গৈ কি হ'ব, কিন্তু কোনেও নজনাকৈয়ে পৃথিৱীৰ বাস্তৱিকতাকে সলনি কৰি থৈ গ'ল। আজিলৈ ইমানেই। ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভকামনা জনাইছোঁ।